Hey guys, বহাগ বিহু আহি পালে আৰু বেছি দিন নাইয়ে মোৰ পিছফালে চাওকতে আমাৰ ইয়াতে প্ৰগ্ৰাম মানে বিহুৰ প্ৰস্তুতি চলি আছে আৰু চাই দেখব মানে আমাৰ ইয়াতে পেন্ডেল পুৰা কমপ্লিট হৈ গেল মানে 50% কমপ্লিট হ'ল আৰু 50% বাকি বেছি দিন নাইয়ে এইয়া পুৰা একদম আৰু কোন আহিব কৈ আছো মই আৰু এখেন্তি পুৰা বহুত ডাঙৰ এৰিয়া আৰু আমাৰ ওচৰতে কিটাং ঘৰটো আছে কিটাং ঘৰৰ ওচৰৰ ফিল্ডতে বনাইছে আৰু মানুহ বহুত হ'ব যেহেতু ভাল গায়কে মাতিছে কৈ আছো আপোনালোকক সেইকাৰণে পেন্ডেলো বহুত ডাঙৰকে বনাইছে আৰু যিসকলে ওচৰে বছৰে আছে আমাৰ ইয়াতে টাউনবোৰত আহিব চাব আৰু কোন আছে মই কৈ আছো বাৰু পেন্ডেল পুৰা ডাঙৰকে বনাইছে আৰু ভাল সিঙ্গাৰ মাতছি ডাঙৰ মানে সকলোৱে চিনাকি আৰু দেখুৱাই আছো ৰ'ব মই বেনাৰখনত মই ডাইৰেক্ট কৈ নিও বেনাৰখনতে দেখাই দিম আপোনালোকে আহিব আমাৰ ইয়াতে আৰু বহাগৰ 3 তাৰিখ আৰু 4 তাৰিখে আছে আমাৰ ইয়াতে ফাংচন আপোনালোকে আহিব আৰু এইবাগে বেনাৰখন মাৰাই আছে দেখুৱাই আছো ৰ'ব এইবাৰ আমাৰ টাউনপুৰে ৬২ সংখ্যক ৰঙালী বিহু উদযাপন কৰিব এইটোতো চিনি পাইছে কোনি চিনি পাইছে নিশ্চয় আৰু কোনি চিনি পাইছে নিশ্চয় আপোনালোকে সকলো আহিব দেই জুবিন দাৰ লগত গান গোৱা জুবলি বা আহি আছে আমাৰ তামুলপুৰত